Hi guys and welcome back to my channel again. মই বহুত দিন পিছত active হৈছো due to some reason, but আজিৰ পৰা let's start doing and I'm really sorry for not being active. আৰু আজি actually মোৰ এটা বহুত ডাঙৰ কাম আছে, মোৰ ওপৰত responsibility দিয়া হৈছে, so মই হেতু কৰিব যাই আছো, লগতে আপোনালোকক লৈ যাই আছো, so stay tuned guys. প্ৰথমতে মই গুৱাহাটী যাম, গুৱাহাটীত কিবা কাম আছে আৰু অলপ শপিং আছে, সো আপোনালোক পাপা কানত সিগাৰেট লেতে हुए ইলিশ মাছ এটো কি হেদি বনাইছা ভাপা ইলিশ এখানে লৈ যাম ভাতটো মই बोला भात खाओ बोला আমি আজি কিয় আহিছো আমি সন্তোষ দাৰ বিয়াত আজি ৰিসেপশন পাৰ্টিত আমি সবকে মাতিব আহিছো ন লগতে ই কাপোৰ সিলাব তেনো সুট পিনিব তেনো সুট কৰদা সিলাব আৰু লুলুও কাপোৰ কিনিব মই বাৰু মেখলা চাদৰ সিলাব দিলো দেখুৱাম আপোনালোকক জুনিয়াখন পিন্ধিম সো আমি এতিয়া ভাত খাও ভাত খাই পেলাই অলপ জিৰণি লম সা কিমান ভাল অসমীয়া কৈছো মই ভাত খোৱাৰ পিছত অলপ জিৰণি লম তাৰ পিছত আকু स्टार्ट करीम सबके घरत जाय जाय मातिब लागिबो सो या हम लोग फिलहाल उत्सुक हो रहे हैं खाना खाने के लिए আজি কি আছে আজি কি আছে ইলিশ মাছ শিঙি মাছ ভাত ডালি মাংস মোৰ সব ফেভাৰিট বিলাক আছে গৰম গৰম ভাত এটো বহুত ডাঙৰ ফ্লাস্ক অলপ গুছাই দিও ও মাই গড আলু এইবো আমি আলু বেটা ঝুলটো ভালো আছে না অসম আছে অসম এটো মাছটো পাপাই ভাপত দি পেলে বনাইছে বহুত টেস্টি আছে গাইস আমি খানা খালু বহুত বেশি খালু মায়ে এটা খানা খাই আছে সব রাক্ষসনি দুই কাহি ভাত খাইছে গাইস তিনি কাহি তিনি প্লেট ভাত খাইছে সব ইমান কেনেকে খাব পাৰা তুমি কোটা বহুত আছে ये पेट है कि कुआ है मैनेजमेंट कोटा मजाक কৰিছো সো ইয়া এতিয়া আমি অলপ বাগৰিম সন্ধিয়াৰ প্ল্যানটো হল আমি আজি মানুহ মাতিব যাম লগতে আপোনালোকক মোৰ মামাৰ ঘৰ দেখুৱাম আজি আপোনালোক কিতেও মই দেখুৱা নাই কিন্তু আজি মই দেখুৱাম মোৰ মামাৰ ঘৰ আৰু কি আছে ৰবিৰ সুট সিলাব আছে আৰু লুলুৰ কাৰণে কাপোৰ কিনিব আছে मुझे तो कोई प्यार ही नहीं करता मोर কাৰণে কোনে একো না হয় মই সবৰ কাৰণে ভাবিব লাগে আমি লেডিজ বিলাকে নিজৰ কথা নিজে ভাবো কোনো কাৰ দৰকাৰ নাই यस আমি মই বহুত খুব চেষ্টা কৰিছিলো বাট মোক মায়ে খুব নিদিলে এতিয়া আমি গৈ আছো মামাৰ ঘৰত আপোনালোকক লৈ যাম লুলু ৰেডি হৈ গৈছে আৰু মা ৰেডি অলমোস্ট ৰিকিৰ কাৰণে ওয়েট কৰি আছো ৰিকি উলালে আমি যাম এতিয়া আর তাতে গৈ পেলে আমি ইয়াতে ঘৰত চাহ খোৱা নাই কাৰণ তাতে চাহ দিব ন এই কাৰণে কিয় বেকাৰ দুবাৰ দুবাৰ খাম গেছ হ'ব এই কাৰণে আমি তাতে গৈ পেলে চাহ খাম সো চাই থাকিব গাইস ষ্টে টিউন টু মাই ব্লগ দেবা হোক আহা আহা আসল দুপালা দেব এই আউটে পৰি গলো না দাদা হাই কোৱা নিচে কোৱা পৰি গিছে কোন কোন আছে ব্লগ কে আৰম্ভ এইটো মোৰ মিম্মা তো চিনি পাইছিলে কি কৈছিলে কি ডায়লগ দিছিলে এইটো মামি হয় হাই বাই এইটো মোৰ মামা হয় হেমন্ত মামা হেল্ল আপোনালোকে আহিব সহ পৰিয়ালে আহিব দেই শুনিতুলে অৱস্থা না তাতে পঢ়িছে তোমালোকৰ এনিভাৰ্সাৰি আহি আছে আমাক কি খবা কি পাৰ্টি দিবা 5 তাৰিখে বেলেন্স নাছিল দিলো কি দিবা আমাক পাৰ্টি অৱস্থা নাই এইয়া ইমান ধুনিয়াকে ঘৰ বনাইছে তাৰছত কি পাৰ্টি সাগ ইমান ধুনিয়াকে ঘৰ বনাইছে খিৰকি না দেখাব খালি অ খিৰকিটো না দেখাব এইটো চেঞ্জ কৰিব পিছত বহুত ধুনিয়া আছে ৰিনোভেট কৰি আছে মানে এতিয়া যেতিয়া ৰিনোভেট হ'ব মই ভালকে দেখাম এইটো নতুন কাৰ্পেট লগাইছে অলপ বেয়া কৰি যাও গাইস মই কৈছিলো নহয় আমাক চাহ দিব চাহৰ লগত আমাক সিঙৰাও দিছে গুজিয়াও দিছে ৰসগোল্লা বহুত সফট লাগি আছে কি চাই আছে শুরু হৈ যোৱা শুরু হৈছিল জানে এটা আকৌ বেক কৰি থব দিছে তোমাৰ ফাইনান্স কেনচেল হ'ব বলে গাড়ী নিকিবা আরসি অৰিজিনাল
এই এনেকাহে খাই ৰসগোল্লা তুমি এনে ফেচ ৱাছ কৰিলেও তুমি এনেকা এতিয়া দেখাত ইমান চাই আমাৰ মিমা চাই ইমান ধুনীয়া হৈ আছে এতিয়া মোৰ আইতাক চাইছা একো গুণ নললে না বেটাই গুণ লৈছে না বেটিয়ে গুণ লৈছে ইমান ধুনীয়া ময়ে তোমাৰ নিচিনা হৈছো ইয়াতে নতুন কিচেন কয় সো গাইজ ইয়াতে নতুন কিচেন বনাইছে মামিহঁতে মানে ৰিনোভেট হৈ আছে এইটো বনাইছে সব ইমান ধুনীয়া হৈছে এইটো বহুত স্পেচ হৈছে ন বঢ়িয়া হৈছে দেই আৰু ইয়াতে নতুন বক্স বনাইছে ইয়াতে চিমনি নতুন সব নতুন খালি মানুহ পুৰণা এইটো ৱালটো নতুন বনাইছে হা মই সব নতুন বনাইছে কিন্তু মানুহবিলাক খালি পুৰণা তাতে এটা বনাইছে ৱাল এইটো বুবলি হয় মোৰ নিজ হাই কোৱা এইটো কি পিচ অ সৰি নট মাই নিজ মোৰ ভন্টি হয় মোৰ ভন্টি হয় মই নিজে নিজকে বুঢ়া কৰি আছো আমি আহি গলো গাড়ী শ্বপিং কৰিব ৰবিৰ শ্বপিংটো আগত কৰিম কি চাই আছা কি কালাৰ পিন্ধিবা অলপ লাইট কালাৰ পিন্ধিলে ভাল লাগিব ন এইটো বস্তুটাৰ কালাৰ আছে নেকি না এইটো কালাৰ হয় এইটো কালাৰটো ভাল লাগিছে কিন্তু মোৰ এইটো বেছি ভাল লাগিছে আপুনি শ্বেয়াৰ কৰি দিম ন 39 গম পাব লাগে তোমাৰ ছাতি से 39 है बाबू नॉर्मल था खुला नहीं नॉर्मल আছে শুন গাইস মই এইটো সিলেক্ট কৰিছো কেনেকুৱা লাগিছে আমি মোচিত আহিছো মোচিত আহি পেলে এইটো ভাল লাগিছে মোৰ ৰেড না লুলু লইলাম তোমার কি ভাল লাগিছে ভাল লাগিছে তোমাক কি কইছা তোমাক প্রম্পট ভাল লাগিছে প্রম্পট আনসার আমি আহি পালো গাইস ঘৰত इतनी खुशी আমি আহি পালো গাইস আৰু ৰবিৰ শ্বপিং হৈ গল ৰবিৰ শ্বপিং মানে ৰবিৰ স্যুট চিলাব দিলো লগতে লুলুৰ কমপ্লিট শ্বপিং হৈ গল কিন্তু মোৰ স্যান্ডেলটো নহল বাবু মোৰ স্যান্ডেলটো একদমে নহল কাৰণ সাইজ নাছিলে বাট মোৰ ইমান বেছি ভাল লাগিছিলে বাট কি কৰো নিজৰ কপালত নাই লিখা আমি এতিয়া খুব ওলাইছো গাইস এতিয়া বাজিছে কেটা 11:30 এক্সাক্ট 11:30 সো ৰবি মোবাইল চাই আছে আমি অলপ দেৰি মোবাইল চাম চিট চ্যাট কৰিম তাৰপিছত আমি শুই যাম একদম কম্বল লৈ পেলে আজি ব্লগটো এতিয়া এন্ড কৰি আছো কালি আকৌ শুরু হ'ব কাৰণ কালি আমি গৈ আছো আকৌ বেলেগ বেলেগ ঘৰত সো ইয়া চাই থাকিব গাইস আৰু আজিৰ ব্লগটো যদি আপোনালোকৰ ভাল লাগিছে দেন ডোন্ট ফৰগেট টু like share and subscribe to my channel and keep watching my vlogs এইবাৰ মানে মাজতে মই ইনএক্টিভ হৈ গৈছিলো কিবা কাৰণৰ কাৰণে বাট এতিয়া আকৌ মই এক্টিভ হৈ আছো গাইস সো চাই থাকিব মোৰ ব্লগছবোৰ ডেইলি ব্লগছবোৰ আশা কৰিছো আপোনাৰ আজি ব্লগটো ভাল লাগক সো টাটা বাই বাই এণ্ড গুড নাইট এণ্ড এনজয় উইন্টাৰ মই একদম নাই কৰা এতিয়া আৰু বহুত ঠাণ্ডা লাগিছে